बे सुधु अभिनाश राभा रेडियो आर्टिस्ट प्रथम राभा रेडियो आर्टिस्ट बेयो बिथांजोंनि जोनोम सानखौ जों लोब्बा लाखिनानै दिनै बेवहाय बे आफादखौ खुंदों। बेजों लोगोसे RNC पर्बतजरा डिस्ट्रिक्ट कमिटि दं आरो लोगोसे राभा वुमेन काउन्सिल पर्बतजरा डिस्ट्रिक्ट दं। बे मोनथामजों जयै दिनैहाय बेहाय खुंदों। आंखौ आलासि महरै लिंहरो प्रत्येक बोसोरावनो लिंहरो, आंबो नुजाफैयो आरो दिनै आं मोजां मोनदों जे बे RNC आरो मुभमेन्ट काउन्सिला जौथुभाबै जे बे अधिवेशनखौ बोसोरे बोसोरे खुंबाय थायो। आसलते खुब मोजां बिसोर दासिमबो जातिनि थाखाय गावसोरनि राभानि बिथोराव जेनाखि समाज गाज्रि जाथायफोर बेफोरखौ सुस्रांनायनि खेत्रआव जेरेखम गोख्रों भाबै खामानि मावगासिनो दं। दिनैनि बेहाय नुजाफैनाय रायजो राजानो प्रमाण होयो जे बे संगठना राभा जातिनि थाखाय जथेस्थ मोजां खामानि मावो। आं मोजां मोनदों, फंनैसो आं बाथ्रा बुंनो होदों। दा आं दिनैनि बाराखौ बुंला, मोजां मोनदों। दा बिसेस करि नैबे कावाहाटिया आंनि जोनोम जायगा, बेनिफ्राय आंनि न'आ 1/2 किल'मिटारल'। गतिके आंनि जोनोम जायगायाव बे जौथ अधिवेशन RNC राभा महिला काउन्सिल आरो अभिनाश राभानि जोनोम सान फालिनाय बेखौ बेहाय खुंफैनायाव आं बे बिथां दैदेनगिरि बिथांमोनखौ आंनि गोसोनिफ्राय आं साबायखर बावहरनाय जाबाय। गोदान बोसोरनि माबाफोर मेसेज होनो थांगोन नामा रायजो राजानो? गोदान बोसोरा जागासिनो जाबाय। गोदान बोसोराव जों बयबो मोजाङै जाथे गावबा गाव देहाखौ फोसाबनो हायो, जों जाथे मोजां देहानि मालिक जानो हायो, बेखौनो आङो बयबो खावलायबाय। बोसोर गोदानखौ बरायनानै जे जों जाहाथे गाज्रि भाबै बराया, मोजाङै जाथे बरायो, जोंनि देहाफोरखौ जाहाथे जों मोजां खालामनो नाजायो, बेनि थाखाय रायजो राजाखौ खावलायहरनाय ধন্যবাদ। আপোনালোকৰ চেনেলত যদি আমি এইটো কথা ক'ব বিচাৰিছোঁ যে 111 বছৰ দিনত অবিনাশ ৰাভা কোচ তেওঁৰ জন্ম হৈছিল এখন অখ্যাত গাঁও, যাক আমি কাজিগাঁও বুলি পেলাই সকলোৱে জানো। এখন দুখীয়া ফেমিলি, যাক নেকি অৰ্থনৈতিকভাৱে দুখীয়া বুলি কয়, কিন্তু মনৰ মানে আটাইতকৈ বেছি মানে শক্তিশালী আৰু ধনী ব্যক্তিজনে আছিল অবিনাশ ৰাভা। তেওঁ গীতে মাতে জাতিটোক সেৱা কৰা ব্যক্তি আছিল। গতিকে তেনেকুৱা এটা অনুষ্ঠানত আমি আহি নিখিল ৰাভা জাতীয় পৰিষদে আজি তেখেতৰ দিনটোত কৰিব পৰাটো আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আমি আশা ৰাখিম পৰৱৰ্তী দিনতো নিখিল ৰাভা জাতীয় পৰিষদে সদায় অবিনাশ ৰাভাৰ জন্মদিন তথা মৃত্যুদিন বা তেওঁৰ যিদিনাখন প্ৰথম ৰেডিঅ'ত তেওঁ অনাতাঁৰ গীত গাইছে সেই দিনটো, সেই বাৰটোতো আমি আশা কৰিম যে এই অঞ্চলৰ মানুহে স্মৰণ কৰক আৰু তেখেতৰ যিবিলাক কলা আছিলে, তেওঁৰ যি পাৰদৰ্শিতা সেইখিনি ৰাইজৰ আগত দাঙি ধৰক। আমিও নিখিল ৰাভা জাতীয় পৰিষদ হিচাপে সেইকাৰণে কৈছোঁ যে আমি নিখিল ৰাভা জাতীয় হৈছিল 100 বছৰ হ'বলৈ 2026 15 জানুৱাৰীলৈকে আছে। সেইকাৰণে কৈছে আজি মই সেইকাৰণে আজি ৰাইজক আহ্বান জনাইছোঁ যে জনজাগৰণৰ সভা এই কথাবিলাকে আমি জনাম যে যিবিলাক কথা আমাৰ ভাষা কলা সংস্কৃতি বুলি জাতীয় ঐতিহ্য পৰম্পৰা বিশ্ব কিমানবিলাক আছে, সেই গোটেইবিলাক কথা লিখা মেলা হওক, তেতিয়াহে বিশ্বৰ দৰবাৰত আমি দাঙি ধৰিব পাৰোঁ। সেইকাৰণে আমি কৈছোঁ যে তেওঁৰ লিখনি যেতিয়া ওলাব, ইয়াক আমি বিশ্বৰ দৰবাৰত নিবৰ কাৰণে নিশ্চয় প্ৰস্তুত কৰোঁ। আৰু আমি এটা কথা ভাবোঁ যে অবিনাশ ৰাভাৰ লিখা মেলা থাকিলেহে তেওঁৰ লোকৰ ওপৰত বা তেখেতৰ জীৱনীৰ ওপৰত হয়তো এনেকুৱা এদিন ল'ৰা ওলাব যে অবিনাশ ৰাভা তথা অবিনাশ কোচে প্ৰথম যে অনাতাঁৰী তেওঁ যে বিশ্বত এই ধৰণৰ কলা তেওঁ সৃষ্টি কৰিছিল আৰু সেই কলাটোৰ ওপৰত বা তেওঁৰ আৰ্টটোৰ ওপৰত মানুহে ডক্টৰেট পৰ্যায়ত ল'বলৈ সক্ষম হ'ব। গতিকে এনেকুৱা পৰ্যায়লৈ নিবৰ কাৰণে নিখিল ৰাভা জাতীয় পৰিষদ 2026 চনৰ 15 জানুৱাৰীৰ আগে পিছে আমি যিখন কনফাৰেঞ্চ কৰোঁ তাত অবিনাশ ৰাভা নিশ্চয় লিখনি এটা সুস্থ ৰূপত নিশ্চয় লিখিব। তাৰ ওপৰত আৰু গৱেষকবিলাকে অবিনাশ ৰাভা আৰু ওপৰলৈ নিব, এই পৰিৱেশ প্লেটফৰ্ম দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। Apa yang apa tining korbo dari apa ibe juga isi be bahag lapio apa ini anak anak mantar tining yo kan itu government yo ये हाथ में मरद ने government लोग से लाओ ada jana puri kalena orang mana education sudah ये অসমীয়া সাহিত্য এই সলাইমান এই অবিনাশ রাভানি জন্ম সাধার মতো সেটা উনি আলেয়ায় এই পর্বতজোড়া
পীর হাসান গোয়ালপাড়া অভিভূত জিও আচাবাদনা অবিভক্ত গোয়ালপাড়া ও সময় যে আলোড়ন সাইতা ওতে দিনায় দেখলে টানগানা সাইতা তিনি ও দাওমান গোমন আংবান হাবা সময় কিন্তু কুকসা খরেও তো এবার আমরা যে কোচ গোমন কোচা যদি গোমন দেহেন গোমন যে আবেগ যে উন্নতি গোমন কামনা গাছে না ও ওইছিল তানিয়া তিনি নাঙ্গি বদমচা তিনি কামে মারাবদা আর উনিও অনুসরণ গেছে উন্নতি লামাই যাতে ছবি বানা মামুন বানা ইও উদ্দেশ্য থেকে সাকসেস সাইতা সাইমন লইদা আং তিনি ও আং আচ্ছা ও স্যার আচ্ছা অবিনাশ কোচ রাব আছেমন বর্তমানে হ্যাঁ যে আপনার উনি বিষয়ে আপনার বিঘ্ন আনা মন্তব্য বললাম ই কন্ট্রাডিকশন ভাই দাঁড়িয়ে হয়ে মাকাপচা কিন্তু ইয়ে তো আমরা কোচ আছে 1926 সালে যে সময় প্রথম রাভা ন্যাশনাল কাউন্সিল গঠন কাছে না উনি 1911 সালে কোচে রাভা লাইবেন জি সরকারও যেখানে সেন্সাস কমিশনার লাইন পরিচালনা কাছে আর জিগামাই 1951 সালে লেইমন ইয়ে বাস্তবে কোচে রাবো ককশন তাকিমান লামো ককশন তাকিমান চেবুক উ সাইও স্বাধীনতা কামিনি যে ভুল গুছা ডিসিশন লাইতানে ক্রোতি গেছে কোচের আবদা পিরিং হাবির হাসিন কোচের আবদা তিঙে উ রাবা বাক্তঙ্গ ও যাতে নাং রাভা আসলে দংচা কোচা গগকসে কোচানি গোসং লাইকিরি কোচা ক্রেউ তুয়া কোচা হুরম তুয়া কোচা চিগাবুরে তুয়া কোচা আলে কাজার তুয়া কোচানি খানি চুনি তুয়া নেওয়া কোচানি ইয়া হেং পাবলিকা কোচানি তুয়া উ কোচানি ও দেহেং গমন্ত্রী ও অবিনাশ রাবের যে সুন্দরা ওয়ান বাস্তব গাছাই ওয়ান আংবন ওয়ান গাছাই নিকা বেলা সুতা मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं। आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरि, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गाइनोल'जि, डेन्टेल, इउर'ल'जि, डेन्टेल एक्स-रे, प्ले एरिया, एक्स-रे, सोनोग्राफि, ओटी, आईसीयू, एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन। आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।